নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালেই। চ' আজিৰ ভিডিঅ'টো হ'বলৈ গৈছে যিহেতুকে ভাদ মাহ চলি আছে ন, তো সেইকাৰণে এতিয়া নামঘৰলৈ বুলি ওলাইছোঁ। মই মা আৰু বা আমি তিনিজনী এতিয়া যাবলৈ ওলাইছোঁ। আৰু এতিয়া দেখিবলৈ পাইছে মিঠাই দোকানত সোমাইছোঁ। আৰু ইফালে অলপমান বজাৰ কৰিবলগীয়া আছিলে, মানে কিবা কিবি অলপমান বিস্কুট চিস্কুট এইবোৰ কিনিবলগীয়া আছিল, চানা দানা। তো এইবোৰ এতিয়া কিনি মেলি লৈ গৈ আছোঁ এতিয়া নামঘৰলৈ বুলি। যিহেতুকে ভাদ মাহ চলি আছে, তো সেইকাৰণে শৰাই এভাগ আগবঢ়াইছোঁ নামঘৰলৈ বুলি। গোটেইকেইজনী এতিয়া গৈ আছোঁ। এয়া দেখিবলৈ পাইছে অলপমান মানে বেছি দূৰ নহয়, মানে আমাৰ ঘৰৰ পৰা অলপমান পালেগৈ, মানে পায়গৈ। কিন্তু মানে টেম্পুত যাবলগীয়া হ'ল, মানে ইমান বেছি ৰ'দ, মানে আৰু বজাৰ কৰি মেলি মানে এনেকৈ খোজকাঢ়ি যাব নোৱাৰি আৰু চাদৰ মেখেলা পিন্ধি। তো সেইকাৰণে মানে এতিয়া দেখিবলৈ পাইছে এতিয়া বাহঁতৰ ঘৰত সোমাইছোঁ। বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা। আৰু এতিয়া বাহঁতৰ ঘৰত সোমাইছোঁ, বা মানে জেঠাই ডাঙৰজনী ছোৱালীজনীৰ ঘৰত সোমাইছোঁ। বাহঁতো যাব আচলতে। আৰু আমি সোমোৱাৰ লগতে যে কুকুৰটোৱে ইমান বেছি ভুকিছে নহয়, মানে গাইজ, মানে কি ক'ম, মানে সি কিবা এটা শব্দ শুনিলে মানে বহুত বেছি ভুকি উঠে। আৰু এতিয়া দেখিবলৈ পাইছে এতিয়া বাহঁতৰ ঘৰত সোমাই গৈ আছোঁ। অকণমান ৰেষ্ট লৈ মেলি গৈ আছোঁ এতিয়া মানে নামঘৰলৈ। আৰু আপোনালোকে ভিডিঅ'টো চাই যাব। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই গাইজ, আৰু এতিয়া আহিছোঁ মানে বাহঁতৰ ঘৰলৈ। এতিয়া বাহঁতৰ ঘৰত ধুনীয়াকৈ মানে সোমাইছোঁ। সোমাই কৰি এতিয়া বাহঁতো যাব একচুৱেলি। চ' সেইকাৰণে মানে একদম ধুনীয়াকৈ পিন্ধি কৰি লৈছোঁ, চাদৰ মেখেলা যে গামোচাখন ধুনীয়াকৈ লৈ লৈছোঁ। চ' আজিৰ দিনটো আপোনালোকক ধুনীয়াকৈ দেখাম আৰু এতিয়া নামঘৰত যাম। চ' ওলাই কৰি ৰেডিয়ে হ'ল। আৰু এইফালে মোক চাওক, এয়া একদম বগা কাপোৰ এযোৰ পিন্ধিছোঁ। নামঘৰত গ'লে বগা কাপোৰ পিন্ধিছোঁ, সেইকাৰণে বগা কাপোৰযোৰ পিন্ধিছোঁ। দেখাই দিব চাই দিব। আৰু গাইজ এইফালে দেখিব পাইছে আমি গোটেইকেইজনীতে ওলাই মেলি আহিলোঁ। এইফালে বাহঁত আগত গৈ আছে আৰু এইফালে মা, আমি গোটেইকেইজনীতে গৈ আছোঁ। ইমান বেছি ৰ'দ আজি, মানে গাইজ, মানে কি ক'ম আৰু এইকেইদিনটো বহুত বেছি গৰমটো কথাটো ক'বই নালাগে। আজি মানে কি হৈছে, একদম টিকা ফটা ৰ'দ বুলি যে কয়, তেনেকুৱা ধৰণৰ মানে। একো নাই আৰু গৈ আছোঁ। এইফালে অকণমান ভিডিঅ' মোক ভণ্টিয়ে অকণমান কৰি দিলে। চ' এতিয়া আমি গৈ আছোঁ। এইফালে দেখিবলৈ পাইছে একদম ধুনীয়াকৈ এতিয়া নামঘৰ পালোহি। আৰু এতিয়া এইফালে আমি দেখিব পাইছোঁ একদম ধুনীয়াকৈ সোমাই মেলি আহিলোঁ এতিয়া নামঘৰলৈ আহি মানে মনটো বহুত বেছি ভাল লাগে গাইজ, মানে কি ক'ম আৰু আপোনালোকক জানেই আৰু সকলোৱে। আৰু মানে আহি কিনি লগতে মানে আমি ধুনীয়াকৈ মানে ধূপ চাকি এইবোৰ মানে ধুনীয়াকৈ জ্বলাই আছোঁ। এতিয়া এইফালে বায়ে জ্বলাই আছে, খুৰীহঁতো আছে, খুৰীহঁতো জ্বলাই আছে, মাও আছে। আৰু লগতে মানে ধুনীয়াকৈ ময়ো ধুনীয়াকৈ সেৱা ভাগ ল'লোঁ, ধুনীয়াকৈ জ্বলাই মেলি আহিলোঁ। আৰু লগতে এইফালে দেখিবলৈ পাইছে একদম ধুনীয়াকৈ 3টামান বাজিলে আৰু মানে নাম গাওঁতে এইফালে ধুনীয়াকৈ পোৱালীকেইটাই মানে টিকলা পোৱালীকেইটাই একদম দবা চবা ধুনীয়াকৈ বজাই দিলে। আৰু এইফালে দেখিব পাইছে এইফালে বা একদম ধুনীয়াকৈ আছে একদম। আৰু আপোনালোক ধুনীয়াকৈ দেখাই আছোঁ ৰ'ব। চবেই এতিয়া নাম গাই আছে, আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। আৰু এইফালে দেখিব পাইছে একদম ধুনীয়াকৈ গোপিনীসকলে নাম গাই আছে। আৰু এইফালে খুৰীহঁতে ধুনীয়াকৈ চাহ তাহ বনাই আছে। চাহ মানে আজি মানে বায়ে মানে আচলতে মনতে ভাবি থৈছিলে যে এনেকৈ গোপিনীসকলক এনেকৈ মানে ভাদ মাহত এনেকৈ চাহ তাহ খুৱাম বুলি ভাবি থৈছিলে আৰু মনতে। চ' সেইকাৰণে মানে আমি এতিয়া মানে তাই এতিয়া মানে চাহৰ ব্যৱস্থাটো এইফালে কৰি আছে। আৰু তাইও অকণমান কামত এনেকৈ অকণমান লাগি কৰি দিছে, এইফালে দেখিব পাইছে। আৰু এতিয়া এইফালে মাও আছে, এইফালে বা আছে, এইফালে খুৰী, গোটেইকেইজনীয়ে মানে এতিয়া আমি মিলি পেলাই মানে চাহৰ যিখিনি মানে ব্যৱস্থা সেইখিনি গোটেইখিনি কৰি আছে। আৰু এয়া দেখিবলৈ পাইছে এতিয়া খুৰীহঁতে ধুনীয়াকৈ এতিয়া গোপিনীসকলক চাহ তাহ দি আছে। আৰু এইফালে আপোনালোকে দেখিব পাইছে। আৰু এইফালে বা তাইও অকণমান মানে কামত অকণমান লাগি গ'ল আৰু চাহ তাহ দিয়াত। চ' ভাল লাগি আছে মনটো বহুত আজি। আৰু এইফালে দেখিব পাইছে একদম চাহ তাহ এয়া খাব লৈছোঁ। আৰু মই এতিয়া ধুনীয়াকৈ এইফালে মা, আমি গোটেইকেইজনী এতিয়া খাবলৈ লৈছোঁ, বহি লৈছোঁ ধুনীয়াকৈ। আৰু লগতে এইফালে প্ৰসাদো এইফালে মানে খাবলৈ লৈছোঁ। আৰু গাইজ এতিয়া আমাৰ এয়া দেখিবলৈ পাইছে প্ৰসাদ খাই মেলি হোৱাৰ পিছতে আমি গোটেইখিনি এতিয়া ওলাই আহিছোঁ। যিহেতুকে এতিয়া 5:30 মানে বাজিলে আৰু সন্ধিয়াই নামি আহিলে। চ' এতিয়া যাবলৈ লৈছোঁ ঘৰলৈ। আৰু এইফালে দেখিবলৈ পাইছে নামঘৰটো এইফালে বহুত বেছি উন্নত হ'ল আগতকৈ। মানে আগতে এনেকুৱা নাছিলে, মানে মাটিও আছিলে, মানে এনেকুৱা নাছিলে। এতিয়া মানে বহুত বেছি ভাল হ'ল, ৰং চং ধুনীয়াকৈ কৰিলে। আৰু এইফালে ফ্ৰণ্টত ধুনীয়াকৈ টাইলছ চাইলছো লগাই দিলে। আৰু গেটটোও ধুনীয়াকৈ বনাই আছে নামঘৰত। চ' ভাল লাগে, এনেকৈ কামবোৰ হ'ব লাগে আৰু, নহয়নে বাৰু? চ' চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। আৰু এতিয়া আমি মানে সন্ধিয়াই হ'লি চাওকচোন, আহি গৈছোঁ এতিয়া ঘৰলৈ। চ' ভাবিছোঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিম, নহ'লে ভিডিঅ'টো বেছি দীঘলীয়া হৈ গৈ থাকিব। আৰু এইফালে গৰুজনীয়ে ঘাঁহ খাই আছে। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।